আৰু আজি হৈছে মানুহৰ বিহু সেইটো কাৰণে ৰাতিপুৱাই উঠি গা মূৰ ধুই একদম ওলাইছোঁ নামঘৰৰ কাৰণে আৰু যিহেতু আমাৰ আজি নামঘৰত শৰাই দিব লাগিব আৰু সেইটো কাৰণে দেউতা মুচি আছে এতিয়া নামঘৰ যিহেতু নামঘৰটো চাফা কৰিব লাগিব মূল ঢাকনাখন যিহেতু আমি নালাৰো কাৰণ দেউতাই লাৰে সেইটো কাৰণে এতিয়া এনেকৈ চৰিবিলাক ফটোবিলাক যে দেখিছে আমাৰ মাৰ ভাগৰ ফেমিলিৰ হয় আৰু এইবিলাক এতিয়া আহি আছোঁ বাহিৰৰ কাৰণে আৰু ৰাতিপুৱা ৰুটিৰ কাৰণে ব্যৱস্থা কৰি আছোঁ যিহেতু হাজবেণ্ড থাকিলে মানে ৰাতিপুৱা ভাত খাব নিবিচাৰে সেইটো কাৰণে ৰুটি মানে পুৰি আৰু কণী আমলেট এটা কৰি দিম এনেকৈ খাব আৰু যিহেতু আমি অকণমান ওলাই যাম কাৰণ 1 তাৰিখৰ দিনা অকণমান ফুৰিবৰ কাৰণে ফুৰিব মানে কি অকণমান মন্দিৰত যাম বুলি ভাবিছোঁ মন্দিৰ মানে কি সাই বাবা মন্দিৰত যিহেতু সাই বাবা মন্দিৰত শংকৰী বুলি নহয় কৃষ্ণ বুলি নহয় চবেই যাব পাৰে কাৰণ সাই বাবা এটা এনেকুৱা যে চবেই তাতে প্ৰৱেশ কৰিব পাৰে ছাতি হোম যজ্ঞ তেনেকুৱা মানে সদায় নহয়ে আৰু এতিয়া এতিয়া ৰুটিখিনি বনাই আছোঁ কাৰণ জল্দি যাব লাগে সেইটো কাৰণে আৰু এতিয়া আহিলোঁ ওলাই আৰু এতিয়া যাম আমি বৰবাৰীত থকা সাই বাবা মন্দিৰটো যিহেতু আমাৰ পৰা ওচৰ হয় বেছি দূৰ বেছি টাইমো নাই বেছি দেৰিলৈকে ওলাই যাবৰ কাৰণে এইটো হৈছে ভণ্টি আৰু এতিয়া গৈ আছোঁ আমি আৰু এইপিনে আহি পালোঁৱে আহি পোৱাৰ পিছত ইয়াতে ধূপ চাতি জ্বলাই আছে আৰু হাজবেণ্ডেও জ্বলালে আৰু গুণগুণে চাকি মানে ধূপ জ্বলালে তেনেকৈ ধূপ পানী জ্বলাই মানে যিহেতু মোৰ মন্দিৰটো খোলা নাই সাই বাবাৰ মন্দিৰটো খোলা নাই 3টা বজাতহে খোলে আমি 2:45 মানত গৈ পালোঁ যিহেতু ওচৰলৈ জল্দি গৈ পাইছোঁ আৰু এইপিনে চাতি জ্বলাই আছোঁ চাতি জ্বলাই এনেকুৱা তাতে মানে ভৰিখন দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ ভাল লাগিলে যেন তাতে মানে এটা বালি কি ক'ম এটা পাতো পৰে নাই এনেকুৱা মানে ইমান ধুনীয়া স্মুথ আৰু ইমান ধুনীয়া চাফাকৈ ৰাখিছে সঁচাকৈ দে এইবিলাকহে মন্দিৰ বা এইবিলাকে সেই এনেকুৱা ভাল লাগে কাৰণ এটা মনবিলাকো চাফা হৈ যায় যিটো যেতিয়া ক'ৰবাত এঠাইত ওলাই যাম ন ক'ৰবাত লেতেৰা বা সেই দেখিলে মনবোৰো বেয়া লাগি থাকে এতিয়া গৈ বহুতখিনি ভাল লাগিলে কাৰণ এতিয়া ওলালোঁ যাবৰ কাৰণে মেইন ওচৰে পাঁজৰেখিনি চাওঁ কেনেকুৱা লাগিছে আৰু দেখিছেনে নাই ইমান ধুনীয়া ৱালত এটা ফুটো নাই মানে এনেকুৱা ভাল লাগিলে গৈ আৰু এইপিনে ওপৰৰ পিনে ইয়াতে মানে মূল মন্দিৰটো হয় ওপৰতকৈ এইবিলাক ফুল দেখিছেনে ইমান ডিজাইন কৰি কাটি থৈছে বহুতখিনি ভাল লাগিছে আৰু আমাৰ ঘৰত ৰুলেনো এনেকুৱা ফুলবিলাক কিয় নহয় এইবিলাকতো আচলি ফুলেই হয় আমাৰ ঘৰত যেনেকুৱা লগাওঁ সেইবিলাকে ফুল হয় কাৰণ বহুতে ভাবিব পাৰে প্লাষ্টিকৰ ফুল নহয় এইবিলাক আচলি ফুলেই হয় কিন্তু কেনেকৈ বা লগাই নাজানো কিন্তু আমাৰ ঘৰত এনেকুৱা নহয় লগালে আৰু ইমান ধুনীয়াকৈ কাটি থৈ দিছে দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু ইয়াৰে ভিতৰত যে এইবিলাক দোকান আছে কাৰণ তাতে শৰাই বা কিবা ল'ব লাগে হ'লে ল'ব পাৰে আৰু বহুতে এনেকুৱাকৈ ইয়াতে ভৰি ধোৱা মানে ৱাছৰুম এনেকৈ বহুতখিনি আছে কাৰণ বহুত দূৰৰ পৰা মানুহ আহিলেও ইয়াতে মানে ব্যৱস্থাখিনি ৰাখি থৈ দিছে ইয়াতে আৰু এইপিনে ভিতৰত আহিলেও এইটো বাহিৰত মানে ইয়াতে সাই বাবা মূৰ্তি এটা থৈ দিছে সেইটো কাৰণে ইয়াতে মেইনলি ধূপ জ্বলাই প্ৰথমত গৈ ধূপ মানে তাতে দি ছাইডত লগাব পাৰি আৰু ভিতৰৰ মন্দিৰটোত মানে ভিডিঅ' কৰিবৰ কাৰণে নিদিয়ে কাৰণ মন্দিৰটো এতিয়ালৈকে খোলাই নাই সেইটো কাৰণে ভিতৰত মানে গ'লেও মানে ভিডিঅ' কৰিব নোৱাৰিম সেইটো কাৰণে আৰু এইবিলাক দেখিছেনে ফুল দুনিয়াৰ ফুলৰে ফুলে মানে নানান ধৰণৰ ফুল আছে এবিধ দুবিধ নাই নানান ধৰণৰ ফুল আছে কমচে কম কিজানি 100 বিধমান ফুলে দেখিলোঁ তাতে বেলেগ কিন্তু কি নাম তাকে নাজানো কিন্তু ফুলবিলাক ইমান ধুনীয়া লাগিছে ফুলবিলাক আৰু ইয়াতে ডাষ্টবিন পেলোৱা জেগা আছে তাতে গৈ মানে ভিতৰত গুণগুণে কৈ আছিলে পাৰ্কত যাম কিন্তু আমাৰ সময় নোহোৱাৰ কাৰণে পাৰ্কত যাবৰ কাৰণে নোৱাৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব।